মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম কেইটামান জীৱ-জন্তুৰ পোৱালিৰ নাম অসমীয়াৰ পৰা ইংৰাজীত। কুকুৰৰ পোৱালি ইংলিছত পাপ্পি, হাঁহৰ পোৱালি ইংলিছত ডাকলিং, মাছৰ পোৱালি ইংলিছত ফ্ৰাই, ভালুকৰ পোৱালি ইংলিছত কাব, মেকুৰীৰ পোৱালি ইংলিছত কিটেন, হাতীৰ পোৱালি ইংলিছত কাপ। তাৰপিছত কুকুৰাৰ পোৱালি ইংলিছত চিক, ঘোঁৰাৰ পোৱালি ইংলিছত ফল, সিংহৰ পোৱালি ইংলিছত ৱেলফ, ভেড়াৰ পোৱালি ইংলিছত লেম্ব, ৰাজহাঁহৰ পোৱালি ইংলিছত গছলিং, ভেকুলীৰ পোৱালি ইংলিছত টেডপল, ছাগলীৰ পোৱালি ইংলিছত কিড, গৰুৰ পোৱালি ইংলিছত কাপ আৰু বান্দৰৰ পোৱালি ইংলিছত ইনফেণ্ট। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।